2025-26 নাট্যবৰ্ষৰ অভূতপূৰ্ব নাট্য প্ৰযোজন কাদম্বৰী ভ্ৰাম্যমাণ নাট্য দলৰ নতুন চমক এক প্ৰতাৰক পিতৃৰ অন্যতম হৃদয় বিদাৰক কাহিনীৰে নাট্যকাৰ প্ৰদীপ শৰ্মাৰ নাট্য নিবেদন বদনাম। এজন পিতৃয়ে পত্নীক নিঠুৰভাৱে কৰা অত্যাচাৰ, মৰমত তিতি বুলি টিপাল হোৱা জীৱনৰ ছন্দত যেন এটি পৰিয়ালৰ হাঁহি আনন্দৰ মহাবিস্ফোৰণ, চকুপানীত তিতি কাতৰ হোৱা কোনো অখ্যাত পুত্ৰৰ যেন দুৰ্বল হৃদয়ৰ সকৰুণ আস্ফালন। যিজন পুত্ৰ নিৰ্ভীক জীৱনৰ অক্ষত দুৰ্গত লিখা আছে যি নাম বদনাম। কাদম্বৰী ভ্ৰাম্যমাণ নাট্য দলৰ এক অভিনৱ আয়োজন, জনপ্ৰিয় নাট্যকাৰ প্ৰদীপ শৰ্মাৰ আন এক অনুপম সৃষ্টি, এক ব্যতিক্ৰমী কাহিনীৰে কাদম্বৰী ভ্ৰাম্যমাণ নাট্য দলৰ মঞ্চলৈ আহি আছে বদনাম।